তো বহুতৰ ৰিজাল্ট আহে এৰিয়াৰ, বহুতৰ ৰিজাল্ট আহে এবচেণ্ট কিবা কিবি। তো যিমানগিলা প্ৰব্লেম আহি এই বিল্ডিংটোত মানে যিটো এডমিনিষ্ট্ৰেটিভ বিল্ডিংটোৰ বেক চাইডৰ এই বিল্ডিংটো আহি জমা দিব। চ' হে গাইজ ৱেলকাম বেক টু মাই চেনেল। আৰু আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত সোমাই আহিছোঁ আৰু ক'ত কি আছে ইয়াৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাইছোঁ। আৰু বহুতৰ ৰিজাল্ট এবচেণ্ট এৰিয়াৰ আহে। তো সেইটো আহিলে আপোনালোকে কি কৰিব সেইটো আজি আপোনালোকক ক'ম। তো সোমাই আহিলোঁ ভিতৰত, মানে তাৰে চিকিউৰিটি আছে, চিকিউৰিটি ক'লো। এতিয়া এই গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত কোনটো ডিপাৰ্টমেণ্ট ক'ত আছে, আইনী ডিপাৰ্টমেণ্ট, ল' ডিপাৰ্টমেণ্ট, মানে ফিজিক্স ডিপাৰ্টমেণ্ট, কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট, ছায়েন্সৰ সকলো ডিপাৰ্টমেণ্ট ক'ত কি আছে সম্পূৰ্ণখিনি ক'ম। আৰু এবচেণ্ট আৰু এৰিয়াৰ আহিলে কি কৰিব সেইটো। আৰু ইয়াৰে মানে প্ৰত্যেকটো বিভাগৰে এটা বিল্ডিঙে ৰিজাল্ট সম্বন্ধীয় সকলো মানে চব মানে কথা তাতে ক'লি হয় আৰু এডমিনিষ্ট্ৰেটিভ। এতিয়া এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো আৰু দেখুৱাম, তাত কৈ কি কৰিব সেইটোও ক'ম বাৰু। কিন্তু ইয়াত মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত সোমাই আহি কিনে কেনেকুৱা এটা শান্তি লাগিছে, ধুনীয়া মানে লাগিছে আৰু ভিতৰত সোমাই আহি পিনে আজি ফাৰ্ষ্ট টাইম মোৰ। গুৱাহাটী ইউনিভাৰ্চিটিৰ ডাকঘৰটো এইটো, ইউনিভাৰ্চিটিৰে ডাকঘৰ এইটো। এইটো SBI বেংক আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত, SBI বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া। SBI বেংকটোৰ চাইডতে আছে আপোনালোকৰ আইডল যিটো ডিষ্টেঞ্চ অফ এণ্ড লাৰ্ণিং বুলি কয়, সেইটো আছে। সেইটো কাষত আইডল মানে। তো ভিতৰত আৰু এখন গেট আছে। তো গেটখন অলপমান যাই কিনে এডমিনিষ্ট্ৰেটিভটো এইটো। তো ইফালে যাব লাগিব এডমিনিষ্ট্ৰেটিভ ৰিজাল্ট সম্বন্ধে চব ইয়াতে। বহুত ষ্টুডেণ্টকে মানে দৰকাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিং। তো সেইকাৰণে এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো দেখুৱাই দিওঁ, গাড়ী ইয়াতে পাৰ্ক কৰি দিলোঁ আৰু তাতে যাব লাগিব বিল্ডিংটোত। আহক, এইটো হৈছে এডমিনিষ্ট্ৰেটিভ মেইন বিল্ডিং। কিন্তু এইটো বিল্ডিঙৰ কাম নহয়, এই বিল্ডিংটোৰ কাষেৰে এনেকৈ অলপ যাব লাগিব, যাই কিনে যিটো বগা বিল্ডিং গৈ আছোঁ সেই বগা বিল্ডিংটোত তাতে ক'ব লাগিব ৰিজাল্টৰ কথা। তাতে ক'লে আপোনালোকক দেখুৱাই দিব। তো বহুতৰ ৰিজাল্ট আহে এৰিয়াৰ, বহুতৰ ৰিজাল্ট আহে এবচেণ্ট কিবা কিবি। তো যিমানগিলা প্ৰব্লেম আছে এপ্লিকেশ্যন লৈ আহিব আৰু যিমান প্ৰুফখিনি আছে এভিডেঞ্চ গোটেইখিনি লৈ আহিব। আহি কিনে এই বিল্ডিংটোত মানে যিটো এডমিনিষ্ট্ৰেটিভ বিল্ডিংটোৰ বেক চাইডৰ এই বিল্ডিংটো আহি জমা দিব, ঠিক হৈ যাব চব। তো দেখুৱাই আহিলোঁ এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো। আৰু এতিয়া আৰু আহিলোঁ ওলাই ৰাস্তাই যি দেখোঁ তাকে দেখুৱাই যাওঁ। এইগিলা ইউনিভাৰ্চিটি আপি এইগিলা গোটেই ইউনিভাৰ্চিটি কেম্পাছ এইটো, যি দেখোঁ দেখুৱাই যাওঁ। ATM আছে SBI মানে ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত ATM। আৰু এইটো হ'ল ল' ডিপাৰ্টমেণ্ট চাব পাৰে, আইনী বিভাগৰ পঢ়িলে এইটো ডিপাৰ্টমেণ্ট। এই কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট সেইটো এইগিলা গ্ৰীণ হাউচ নেকি, গ্ৰীণ হাউচ নে কি গ্ৰীণ হাউচ এইগিলা। এইগিলা সেইটো বটানী ডিপাৰ্টমেণ্ট গোটেই একদম চাওক উদ্ভিদ বিজ্ঞানৰ চাৰিওফালে একদম উদ্ভিদ। কি ধুনীয়া এইটো ভাইটো বায়'টেকনলজি কিছুৰে কৈ যাই আছে, মই কৈ যায় বঢ়িয়া ঠাণ্ডা। এইখিনি বটানিকেল মানে পূৰা গছ, বিভিন্ন ধৰণৰ গছ থৈ দিছে পূৰা একদম। সেনেকৈ যাই থাকিব লাগিব পূৰা একদম। সেইখানৰ উল্টা গেটখান আৰু আমি এইফালে দি আছিলোঁ এই জুলজি আমাৰ ডিপাৰ্টমেণ্টটো এই জুলজি। ইয়াতে এটা বিল্ডিঙে গোটেই জুলজিৰ একদম পূৰা। এইটো ফিজিক্সৰ পদাৰ্থ বিজ্ঞান, এইটো আছিল জুলজিৰ। যাই আছোঁ এনেকৈ। আৰু ইয়াতে আছে GU কেম্পাছ, ষ্ট্ৰীট নং 10, বইজ হল কিবা এনেকৈ এইগিলা আছে ইফালে। গৱেষণা কেন্দ্ৰ, পলিউশ্যন ৰিচাৰ্চ চেণ্টাৰ এইটো। এতিয়া ইফালে দি আমিও ওলালোঁ এনেকৈ গেটেদি। এইটো হ'ল জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্ট। এইটো নৃতত্ব বিভাগ অসমীয়াত কিবা। এইটো হ'ল এনভাইৰমেণ্টেল চায়েন্স, পৰিৱেশ বিজ্ঞানৰ। এতিয়া এইফালে আমি গেটেদি আমি এনেকৈ ওলাব লাগিব। এইটো হ'ল বাহিৰৰ গেট। ইয়াত তীখৰ উদ্যান চাব পাৰে। সেইটো ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ, একদম লাষ্টৰ সময়ত এটা বস্তু দেখুৱাই দি আছোঁ। একদম মানে ওলাম আমি এখন গেটেদি। আৰু এইটো চাওক তীখৰ উদ্যানৰ মানে এইটো এটা পূৰা ষ্টেচু এটা চাব পাৰে। এইটো গড় মুখখান হৈছে তীখৰ উদ্যান। চলো ভাই, বাই বাই, টাটা বাই বাই। তো ভিডিঅ'টো শেষ হোৱা নাই ৰ'ব। তাৰ পৰা আমি বাহিৰে আহি গ'লোঁ সোমনাথ মন্দিৰ, যিটো মানে জালুকবাৰীৰ পৰা খানাপাৰা লাইনৰ ফালে যাব লাগে। জেগাখিনিৰ নামটো তেতেলীয়া ন, নামটো তেতেলীয়া বুলি কয়। আৰু চাব পাৰে কি ধুনীয়া পাৰ্ক, একদম মজা একদম। ইফালে এইগিলা পূৰা এই বুনকাটি আছে এইগিলা। জয় মহাকাল, মজা লাগিছে জেগাটো। এইটো কি ভাই পেণ্ডেল বনাইছিল আকৌ জেগাটো। আহি আছে আমি আৰু আহিম। সেইখন হৈছে গেটখন। তো এনেকৈ সোমাই আহিব লাগে। এইগিলা কাষত চাব পাৰে গছ গছনিগিলা মানে ফুলৰ গছগিলা কি মজাকৈ থৈ দিছে। আমি গাড়ী ৰাখি দিছোঁ তাতে। তো চাব পাৰে কেইটা বাজিল ইতান, 4:09। তো চালোঁ কি মজা। আৰু এইটো হৈছে আপোনালোকৰ মেইন সোমনাথ মন্দিৰটো, গণেশ বাবা। চাব পাৰে কি ধুনীয়া এটা মন্দিৰ। বহুতে নাজানে এই মন্দিৰটোৰ কথা, কিন্তু মানে বহুত এটা ভাল লগা মন্দিৰ আৰু প্লেচটো বহুত বঢ়িয়া।
মন্দিৰটো একদম মেইন ৰোডৰ কাষতে, কিন্তু মইহে আজিলৈকে গম পোৱা নাছিলোঁ। কিছুদিনে কওঁতে গম পালোঁ সোমনাথ মন্দিৰ। অলপ যাই চাব পাৰি একবাৰ, চাব পাৰে। সোমনাথ মহাদেৱৰে, গণেশৰ তাতে ফটো আছে। আৰু এতিয়া মই গোটেই মন্দিৰটোৰ চাৰিওফালখিনি দেখুৱাই দিওঁ। তো এনেকুৱা বঢ়িয়া লাগিছে চোতালখিনি। এইয়া বঢ়িয়া গছ চছ মজাকৈ একদম চাফ চিকুণ কৰি ৰাখিছে। আৰু ইয়াতে সেৱা কৰাখিনি ভিতৰত শিৱলিংগ এইটো ওম মহাকাল। হ'ব এনেকৈ সোমনাথকো বাই বাই দিলোঁ। লগৰ আছিলে এটা DSLR কেমেৰা উঠিলোঁ, কেইখনমান ফটোখন চাই হেৰি ইনষ্টাগ্ৰামত দিছোঁ, তাতে চাব পাৰিব। তো এইটো সোমনাথ, বাই বাই। আহিম পিছত কেতিয়াবা আৰু এতিয়া ডাইৰেক্ট ঘৰত, বাই বাই।